ফেলা হলে নাইতো খৰি ফেলা হ'লে এতিয়া কি কৰিব লাগিব আছা বুলি তো কৰিব লাগিব তাই এই বস্তি এইখিনি তো সেইদিনা চাফা কৰি থৈ দিলে খাই দিছোঁ না কাটি দিব লাগিব খাব লাগিব হ'ব দে খাই দিম নব কামত লগাই থৈছো ইয়াক অলপ চাবি সি মানুহ নহ'লে বৰ কামটো কৰে হ'ব না ক'লে হ'ব নেকি সি সদায় আমাৰ তাতে কাম কৰি থাকে চলি একো বুজিয়ে নাপায় আমাৰ মই যাওঁ সদায় ক'ৰবাত যাব লাগে থাকে কি বা হ'ল আকৌ আজি দাদা থাকিলেও বেলেগ কথা দাদাও ক'ৰবাত গেল গাটো দেখোন ভাল লগা নাই আইতাকে কৰক নব ভৰি আছাৰো কিবা হৈছে নেকি তোৰ আইতা মোৰ তো আজি গাটো ভাল লগা নাই কিবা হৈছে নেকি সেইকাৰণে অলপ গৈছোঁ আইতা পানী এগিলাচ লৈ আহোঁ মই তোৰ গা বেয়া লাগছে যে কাম কৰিব নালাগে যা ঘৰত যা আজি দাদাই আকৌ গালি পাৰিব কাম বহুত আছে কামখিনি কৰোঁ দে আইতা আজি সি ক'লে হ'ব নেকি গা বেয়া লাগছে ঘৰত যাব লাগে যাবি মই 20 টকা যাম না কাম কৰিব নালাগে দাদা কবি কালি আহিম দে বুলি মই যাওঁহে আইতা আইতা আকৌ সিও আছে নহয় আকৌ নেগেলো আইতাই যাবা দিবি যাওঁ দে আইতা মই আইতাই দিয়া পিছততো নেনো দে বাবু দিয়া লৈছে বাবুৱে যোৱা খাম বাবু বাবু আহিলে বাবু মই 20 টকা লৈ তই কিবা খাবি আইতা আইতা তই আহিলি আহিলো নব আছে নে কাম কৰি নাই কেনে কৰে তুই কথাটো শুনি লৈছো অলপ আৰু কথা আছে মই যাওঁতে কাম কৰিব দি থৈ গৈছো শুনচোন তই তাৰ বেমাৰ হৈ আছে কাম কৰিব নোৱাৰে নহয় আজিও বাহানা কৰি গেলি কালি আহিলি চাম তাক চাবি যা দেৰি হ'লে কালি গাটো বেয়া নহয় বাবু মই যাওঁ দে আজি দেৰিয়ে হ'ল তই যা পিছে ইয়াত ধৰি আজি মই বেলেগ মানুহ লগাব লগা হ'ল কেইটা বা জাহান পাইছি বাহি আহক আজি ইয়ে নব দেখোনে তই দেখোনে ক'ত যা তই এই মই তহঁতৰ ঘৰতে যাব আহিছিলোঁ কিয় বা এই কাম অলপ আছিলে টকা বিচাৰি যাব আহিছিলোঁ কেহিনা এই আজিয়ে লগা আছিলে আজি মনুজ যা তাৰ কাম আছে মই এটা সদায় যাওঁ কাম কৰবা আজি নোৱাৰিম দে কালি যাম দে দে একো নহয় দে কালি আহিবি দে আমাৰ তাত দে যা হে দে যা দাদা বহি আছা কি দাদা 10টা বাজিল 10 দাদা মোৰ বেমাৰ হৈছে কাৰণে আজি অলপ দেৰি হ'ল নাপাওঁ হৈ নাই নেকি টাইম চাবা নাই কাৰণেতো খৰিও নাই মোবাইলো নাই আমাৰ এখন টাইমটো গমে নাপাওঁ সেইকাৰণে দেৰি হ'ল তই যিবি আৰু আমাৰ তাত কাম কৰিব নাহিবি যা কি হৈছে তহঁতৰ কিয় হাল্লা কৰি আছা কালি তাৰ বেমাৰ হৈছিল দাদা দেখিছানে অকণমানো বুজি নাপায় মোৰ কালি বেমাৰ হৈ থকা ধৰি গৈছোঁ আৰু আমাৰতো জানাই আইতা টাইম চাইম চাব ঘূৰি চুৰি একো নাই দুখীয়া মানুহ মানে আমাৰ মোবাইলো নাই চাবা লাগি টাইমটো গম নাপাওঁ সেইকাৰণে দেৰি হ'ল আইতা দাদা মোৰ কাম হৈ গয়া তই অলপ বৰ পইচা তুলি যাবি তই আৰু বুজাব নালাগে এতিয়া ঘৰলৈ যা কিন্তু দাদা একো কিন্তু নাই যা নব যাক দিহি আইতা মনে মনে থাক তোৰ মাথাত কিবা আছে নে নাই কিয় যাবাইছে তাক বাদ দি এতিয়া তাৰ কথা মই আছো নহয় এইটো ক'ৰ পৰা আহিলে তাক ওপৰত তাক কিয় সেনেকৈ দিব লগা হ'ল অত দিন থাকা চলি হা নে যি কৰা কৰি থাক মইহে পইচা দিওঁ আমাৰ
আজি কাম কৰবা যাতে দেৰি হ'ল যি দাদাই আজি কাম কৰবা নিদিলা ঘূৰে খালা আজি কি খাম আমি দাদাকে ৰখি আছো কিবা আনবি বুলি আজি খাবা একোৱে নাই যৌ হ'ব যৌ কিবা এটা হ'ব যৌ আজি এই কি হ'লে আজি তহঁতৰ তাত দাদাই ভাই দুটাৰো ঘূৰি আহিলি নহয় দাদাই মোক ঘূৰে খাৰলা মানে আজি আপোনাৰ আৰু তাতে কাম কৰবা যাব নালাগে তাকে ভাবছোঁ আজি কি কৰোঁ আৰু তো বেলেগ উপায় নাইয়ে তাকে বহুত দে দুখ কৰিব নালাগে দে ধনী মানুহবিলাকে এনেও আমাৰ নিচিনা মানুহবিলাকক সেনেকুৱাই কৰে দে কৈ আছিল কৰিবি নেকি তই কি কৰিম দে যি হ'লেও কৰিম বেলেগ তেনেকুৱা নহয় তই দুটা আজি আমাৰ তাতে থাকবি দে আমাৰ কোনো মানুহ নাই তই তাত নাযাওঁ নেকি এই টেনশ্যন কৰিব নালাগে তই আমাৰ তাতে থাকবি আমাৰ তাতে কাম কৰিবি দে আজিকালিতো চবেই ইউটিউব চেনেল খুলিছে আমিও এটা ইউটিউব চেনেল খুলিম দে এক্টিং কৰিব পাৰে এক্টিং তয়ে কৰিবি দে পাৰিম নে মোবাইল চোবাইল নাই একো আমাৰ এই টেনশ্যন কৰিব নালাগে মোৰো আছে নহয় মোবাইল যি ইউটিউব চেনেল এটা খুলিম আৰু আজি পৰা আমিও ভিডিঅ' বনাম যৌ এতিয়া আহ